सुभदा मलयज शीतला सस्यश्यामला मातरं वन्दे मातरं वन्दे मातरं ব্রিটিশৰ গোলামী কৰি কৰি তই নিজৰ দেশ আৰু মাটিকো নিচি নিলি গণকতা অমৰ হ'ল গণকতা শ্বহীদ হ'ল আৰু মই এটা কাপুৰুষ মই পুৰুষ নহয় মই কাপুৰুষ এই মাটি আৰু এই দেশৰ মই গাদ্দাৰ মোৰ মুক্তি নাই মই পাপি আত্মা হৈ অত বছৰে ঘূৰি ফুৰিছোঁ মোৰ মুক্তি নাই বছৰে এই বগাই কছাৰীয়ে তোক ক্ষমা বিচাৰি সুধি ফুৰিছোঁ এই কথাই দহি राती 12 बजे खुली के देखिए जानोली जी ही आजा बहागी काले ही भूली जाओ मैं छाती बनवा दू घर जाओ मैं तू कोनी घरे राती जाओ मैं हुआ धारी पाती আমাৰ গাঁৱৰ ৰাইজক ব্ৰিটিছ বংগালৰ বিৰুদ্ধে যুঁজি ককাইদেৱে পুষ্পলতা বাইদেউকে দিছে সিও নাচিব এই আন্দোলনে ভাৰত জুৰি তীব্ৰ ৰূপ ধাৰণ কৰিছিল হয় নহয় আমি কি এতিয়া ব্ৰিটিছৰ অধীন হৈ থাকিম এই খনিনে ঠিক কথাই কৈছে যতে ভাৰত এৰি যোৱা বিধৰ জাতি নহয় এই যদি সেই মোৰে এতিয়া মাক দেউতাক ঢুকাল তেতিয়া আৰু এই মোৰা ছোৱালী ডাঙৰ হৈছে নাপায় ছোৱালী ডাঙৰ কথা তেনেকে মাত মাতিব নাপায় দেখিছে ভলেণ্টিয়াৰ হয় ভলেণ্টিয়াৰ ঘৰৰ কথা ভাবিছা তাৰপিছত ভিডিঅ' তাই মনতে যি ভাবে তাকে কৰি থাকে আৰু 16 বছৰ কাপোৰ বুলি ওলাই কৰি নিদিবি দেই সুগম ককাই আমাৰ ঘৰত কি চলি আছে কি একে দিনাই 3 বিঘাকৈ মাটি ভুলু শেষ কৰিব পাৰে আৰু কি চলি আছে কি একে দিনাই তাতৰ মাতত 3-4খন কৰি ৰিহা উলিয়াব পাৰে কৰি দিয়া যে তই কিবা এটা সুবিধা কৰি দেচোন ৰচোন মই কিবা এটা কৰিব পাৰোঁ নেকি চাচোন মই গাঁওখন আৰু দেশখনৰ মান ৰক্ষা কৰিবলৈ কৰিবলৈ অসাধ্য আছোঁ ধৰাই নহয় আমাৰ স্বেচ্ছাসেৱী বাহিনীৰ পৰা বাচি আমি হাতিয়াৰখিনি লৈ মৃত্যু বাহিনী গোট খুলিব লাগিব নিজৰ জীৱনক তুচ্ছ কৰি গহপুৰ থানাৰ ইউনিয়ন জেক নমাই আমাৰ তিৰংগা পতাকা উৰুৱাব পাৰিব আৰু এই গোটেইখিনি দায়িত্ব জ্যোতি ককাইদেৱে মোকে অৰ্পণ কৰিছে হেৰি নহয় পুষ্প বাইদেউ এই কামটো কৰিবলৈ আমি কেতিয়া যাব লাগিব কিবা নিৰ্দিষ্ট নিৰ্দেশ আহিছে নেকি মই তোমাক খবৰ অনুসৰি অহা 20 ছেপ্টেম্বৰৰ দিনটো ঘোষণা কৰা 20 ছেপ্টেম্বৰ হেৰি কৰক আপোনালোকে কথা মই গাঁৱৰ ৰাইজক খবৰ
এইটো কথাবোৰ মই বৰ ভাল পোৱা নাই কিন্তু কিয় পলাই এই আন্দোলন নহ'লে কোনো নোলায় চাব চব পলাব ইয়াৰ পৰা তয়ো পলাবি নেকি তোমাক ককাই দিয়ক মই মানে ইয়াৰ পৰা যা বুলি ক'লে পলাবলৈ মোক কি ভয় কৰিব বুলি ভাবিছ